আপুনি জানেনে বিশ্বৰ প্ৰথম মোবাইল ফোন ভাইৰাছ কোনটো আছিল? আৰু আপুনি কেতিয়াবা ভাবিছে নেকি যে কেতিয়াবা কোনো ৰবট আৰু জীৱৰ মাজত লাভ হ'ব পাৰে? আৰু কেতিয়াবা ভাবিছে নেকি যে গুগল কোম্পানী প্ৰত্যেক ছেকেণ্ডত কিমান টকা ইনকাম কৰে? আজিৰ এই ভিডিঅ'টি শেষলৈ চাব, কাৰণ আজি আমি ক'বলৈ গৈ আছোঁ বিশ্বৰ কিছুমান এনেকুৱা ফেক্টছ যি আপুনি শুনি ক'বলৈ বাধ্য হ'ব OMG। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈ দিওঁ যে আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আহিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ওচৰতে থকা ঘণ্টাকণ টিপি অলপ ক্লিক কৰি দিব। ফেক্টছ নম্বৰ 10। বন্ধুসকল, আপোনালোকে জানেনে টেকন'লজিৰ এইটো দুনিয়াত এপল, গুগল আৰু HP-ৰ দৰে এনেকুৱা কোম্পানীবিলাক প্ৰথমতে এখন ঘৰৰ গেৰেজৰ পৰা আৰম্ভ কৰা হৈছিল আৰু আজি এই কোম্পানীবিলাক গোটেই বিশ্বতে পৰিচিত হ'বলৈ সক্ষম হৈ গৈছে। ফেক্টছ নম্বৰ 9। আপুনি জানেনে বিশ্বত 90% টেক্সট মেছেজ ডেলিভাৰী হোৱাৰ 3 মিনিটৰ ভিতৰতে কৰি লোৱা হয়। আপুনি ভাবকচোন আজিকালি মানুহবিলাক কেনেকুৱাভাৱে মোবাইলৰ লগত জড়িত হৈ থাকে। ফেক্টছ নম্বৰ 8। যেতিয়াৰ পৰা টিভি আৱিষ্কাৰ কৰা হৈছিল আৰু সেই সময়ৰ পৰা আজিলৈকে প্ৰায় গোটেই বিশ্বত প্ৰায় 500 কোটিৰো বেছি টিভি বনোৱা হৈছে। ফেক্টছ নম্বৰ 7। বন্ধুসকল, আপোনালোকে কেতিয়াবা ভাবিছে নেকি যে কেতিয়াবা কোনো ৰবট আৰু কোনো জীৱৰ মাজত ৰোমাঞ্চ হ'ব পাৰে, ৰবটৰ মাজতো ইমোশ্যন আৰু ফিলিংছ আহিব পাৰে এনে। চ' বন্ধুসকল, মই আপোনালোকক কৈ দিওঁ যে ৰবটৰ মাজত নেচাৰেলি কোনো ইমোশ্যন আৰু ফিলিংছ নাথাকে। ৰবট মাত্ৰ এটা মেচিনহে হয়। কিন্তু মই আপোনালোকক কৈ দিওঁ যে টেকন'লজি আজিকালি ইমান আগুৱাই গৈছে যে AI মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মতে জৰিয়তে ৰবটৰ মাজতো প্ৰগ্ৰামিং কৰি ৰবটৰ মাজত আৰ্টিফিচিয়েল ইমোশ্যন আৰু ফিলিংছ আপলোড কৰা যাব পাৰে। আৰু ইয়াৰ জৰিয়তে ৰবটক এনেকুৱাভাৱে ৰিয়েক্ট কৰোৱাব যাব পাৰে যে সঁচাকৈ মানুহৰ দৰে ব্যৱহাৰ কৰিব। আৰু প্ৰগ্ৰামিঙৰ সময়ত ৰবটক যি ৰিয়েকশ্যন আপলোড কৰা হ'ব ৰবট সেইমতে কাম কৰিব। আৰু এনেকুৱা এটা পৰিচিত ৰবট হ'ল ছফিয়া, যাক 2016 হংকং বেছড কোম্পানী হনচেন ৰবটিক্সৰ জৰিয়তে বনোৱা হৈছিল। ফেক্টছ নম্বৰ 6। বন্ধুসকল, আপোনালোকেতো বহুতো কম্পিউটাৰ ভাইৰাছৰ বিষয়ে শুনিছে, কিন্তু আপোনালোকে মোবাইল ফোনৰ ভাইৰাছৰ বিষয়ে জানেনে? চাগে কমেই শুনিছে। বন্ধুসকল, প্ৰথমতে 2004 চনত বিশ্বৰ প্ৰথম চেলফোন ভাইৰাছ পোৱা গৈছিল, যাৰ নাম আছিল কবিৰ। ফেক্টছ নম্বৰ 5। বন্ধুসকল, আপোনালোকে চবেইতো ৰেডিঅ'ৰ বিষয়ে জানে, কিন্তু প্ৰথম 5 কোটি মানুহৰ মাজত ইয়াক বিয়পিবলৈ সময় লাগিছিল 38 বছৰ আৰু টিভিৰ লাগিছিল 13 বছৰ, কিন্তু ইণ্টাৰনেটৰ মাত্ৰ 4 বছৰ লাগিছিল 5 কোটি গ্ৰাহকৰ মাজত বিয়পিলৈ। ফেক্টছ নম্বৰ 4। বন্ধুসকল, আপোনালোকে জানেনে গুগল কোম্পানীয়ে প্ৰত্যেক ছেকেণ্ডত কিমান পইচা আৰ্ণ কৰে? আপোনালোকে কৈ দিওঁ যে গুগলৰ বছৰীয়া ইনকাম হ'ল $160 বিলিয়ন। ইয়াৰ হিচাপত গুগল প্ৰত্যেক ছেকেণ্ডত $2378 মানে ভাৰতীয় টকাৰ মতে 1,70,000 প্ৰত্যেক ছেকেণ্ডত ইনকাম কৰে। ফেক্টছ নম্বৰ 3। বন্ধুসকল, আপোনালোকে জানেনে বিশ্বত যিমানবোৰ গুগলৰ অফিচ আছে সেইবিলাক একলগ কৰিলে প্ৰত্যেক বছৰে প্ৰায় 15 বিলিয়ন কিলোৱাট বিজুলী ব্যৱহাৰ কৰে, যি বহুতো দেশত এক বছৰত ব্যৱহাৰ হোৱা পৰিমাণতকৈ বেছি হয়। ফেক্টছ নম্বৰ 2। বন্ধুসকল, আপোনালোকে জানেনে এমাজন কোম্পানীৰ আগতে প্ৰিণ্টেড বুক বিক্ৰী কৰাৰ বাবেহে স্থাপিত কৰা হৈছিল, কাৰণ যেতিয়া এমাজন কোম্পানী আৰম্ভ কৰা হৈছিল তেতিয়া খালি সিহঁতে কিতাপ বিক্ৰী কৰাৰ বাবেহে স্থাপিত কৰিছিল, কিন্তু লাহে লাহে এমাজন অনলাইন শ্বপিঙত সোমাইছিল আৰু চব বস্তু বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল। আজি এমাজন কোম্পানীত এনেকুৱা কোনো বস্তু নাই যি আপুনি নাপায়। ফেক্টছ নম্বৰ 1। বিশ্বত 90% মানুহ মোবাইলক নিজৰ পৰা ইমান দূৰত্বত ৰাখে যাতে হাতখন সিমান দূৰলৈ যায়, মানে আজিকালি স্মাৰ্টফোন আমাৰ শৰীৰৰ এটা অংগ যেন হৈ পৰিছে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে ঘণ্টাকণ টিপি অলপ ক্লিক কৰি দিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। জয় আই অসম। ধন্যবাদ।